সংবিধানৰ 244 অনুচ্ছেদক লৈ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকাশ এএছডিচিৰ। সিডিপি বোকাজান বৰজানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা কেইবাটাও আধাৰশিলা স্থাপন। হাওড়াঘাটত ব্লক পৰ্যায়ৰ যোগ কেন্দ্ৰৰ শুভ উদ্বোধন। নিজকে নিৰোগী ৰখাৰ একমাত্ৰ উপায় হৈছে যোগাভ্যাস, কলে কাৰ্যবাহী সদস্য খনসিং ৰংপি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ভাৰতীয় সংবিধানত উল্লেখিত 244 অনুচ্ছেদক লৈ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকাশ এএছডিচিৰ। এএছডিচিৰ নিজা কাৰ্যালয়ত আজি অনুষ্ঠিত কৰা এখন সংবাদমেলত ভাৰতীয় সংবিধানত উল্লেখিত 244 অনুচ্ছেদক লৈ কৰা মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যি অনুচ্ছেদৰ আধাৰত কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে, তাক মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ মন্তব্য প্ৰকাশেৰে স্বায়ত্তশাসিত ৰাজ্য প্ৰাপ্তিৰ পথ সকলো মষিমূৰ কৰিবলৈ ওলাইছে। 1986 চন কেৱল স্বায়ত্তশাসিত ৰাজ্য প্ৰাপ্তিৰ দাবীতেই এই দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হৈছিল কাৰ্বি আংলং আৰু ডিমা হাছাওবাসী অগণন ৰাইজ। বিগত সাংসদ নিৰ্বাচন, বিধায়ক নিৰ্বাচনৰ সময়ত বুৰত বিজেপি নেতাসকলে আহি কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুই পাহাৰীয়া ৰাজ্যৰ আকাংক্ষা স্বায়ত্তশাসিত ৰাজ্য দাবী প্ৰাপ্তৰ সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 2017 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনৰ সময়ত বিজেপিৰ মেনিফেষ্টতে আছিল স্বায়ত্তশাসিত দাবী ৰূপায়ণৰ প্ৰতিশ্ৰুতি। 2014 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও কাৰ্বি আংলঙৰ ভ্ৰমণৰ সময়ত এই দাবী ৰূপায়ণৰ সন্দৰ্ভত বিবেচনাৰ প্ৰতিশ্ৰুতি দিছিল। আনকি সেই সময়ৰ ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি নীতিন গাডকাৰী ডিফুলৈ আহোঁতে কেইবা হাজাৰ লোকৰে লোকাৰণ্য অভিৱৰ্তনত 244 অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত ৰাজ্য দাবীৰ সন্দৰ্ভত ৰূপায়ণৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু বাস্তৱত বিজেপি দলে দুই পাহাৰীয়া ৰাজ্যৰ আশংকাৰ সৈতে মাত্ৰ খেলি আহিল হেতালি। এইদৰে মন্তব্য প্ৰকাশ কৰি এএছডিচিৰ নেতৃত্বই মত প্ৰকাশ কৰে যে পাহাৰীয়া ৰাজ্যৰ মনোভাৱৰ সৈতে বিজেপিয়ে যথেষ্ট খেলিলে। এতিয়া আৰু শীঘ্ৰেই বিজেপিয়ে স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ ক্ষেত্ৰত স্পষ্ট মন্তব্য প্ৰকাশ কৰিব লাগে। উল্লেখ্য, আজিৰ সংবাদমেলত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা এএছডিচিৰ সম্পাদক সোনা সিং টেৰাং, সাধাৰণ সম্পাদক গুলচন বে, প্ৰেমচন বে প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে। বিগত কেইবাদিনৰ আগতে বোকাজান বিধানসভা এলেকাৰ কেইবাটাও পৰিষদীয় সমষ্টিত কোটি কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন নিৰ্মাণ কাৰ্য ৰূপায়ণৰ নামত ধাৰাসাৰ আধাৰশিলা স্থাপন কাৰ্য এতিয়া অব্যাহত। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বৃহস্পতিবাৰে সিডিপি বোকাজান আৰু বৰজানৰ কেইবাটাও এলেকাত পুনৰ কেইবাটাও আধাৰশিলা স্থাপন কৰি দেখুৱাইছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ কাৰ্য এতিয়া দ্ৰুতগতিত আৰম্ভ হৈছে। আজি আধাৰশিলা স্থাপনৰ ক্ৰম এই ধৰণৰ। প্ৰথমতে সিডিপি বজাৰৰ পৰা গৌতম বস্তিলৈ 5 কোটি টকা ব্যয় সাপেক্ষে 11 কিলোমিটাৰ ব্লেক টপিং পথ, ডিলাড কমিউনিটি হল, লাহৰিজান চান্দে বজাৰ পথ, বোকাজান বাটমহল চিলড্ৰেন পাৰ্কত প্ৰস্ৰাৱ শৌচাগাৰ, বোকাজান পুলিচ থানাৰ পৰা ৰেলৱে ষ্টেচনলৈ যোৱা পথ, ডিলাউজান পথ আদি নিৰ্মাণৰ কেইবাটাও আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই আটাইকেইটা আধাৰশিলা স্থাপন অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে, কাৰ্যবাহী সদস্যক্ৰমে জগত সিং ইংটি, মাধুৰ্য ঢেকিয়াল ফুকন, সদস্যক্ৰমে ৰাম সিং ৰংহাং, লংকি টিমুং, প্ৰভাত চন্দ্ৰ তাৰো প্ৰমুখ্যে বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মীসকল উপস্থিত থাকে। হয়, পৰিৱৰ্তনকামী বিজেপি চৰকাৰে জিলাখনৰ সৰ্বমুঠ 26টা সমষ্টিত কোটি কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নৰ আঁচনি ৰূপায়ণৰ নামত হাজাৰ হাজাৰ আধাৰশিলা স্থাপন কৰি চমকৰ উপৰি চমক দি গৈছে। যদিও ইয়াৰ বাস্তৱ কাৰ্য ৰূপায়ণৰ পিছতহে দেখা যাব মৃগ কস্তুৰীৰ সুগন্ধি কিমানলৈ বিয়পে আৰু এই সুগন্ধিৰ গুণাগুণো কিমান। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ।
হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান ভৱনত বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে হাওড়াঘাট ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বেচৰকাৰী সেৱা ভাৰতীয় সংযোগত নতুনকৈ সংযোজিত ব্লক পৰ্যায়ৰ যোগ কেন্দ্ৰ উদ্বোধন কৰে হাওড়াঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেঙে। ৰাষ্ট্ৰীয় আয়োগ মিছন অসমৰ সৌজন্যত আৰু হাওড়াঘাট ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আয়োজিত উদ্বোধনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি। হাওড়াঘাট স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাক্তৰ লংকি টকবিয়ে আঁত ধৰা এই অনুষ্ঠানত শিক্ষাবিদ তৰুণ চন্দ্ৰ সন্দিকৈ, পংকজ হাজৰিকা, ললিত চন্দ্ৰ হাজৰিকা, বিমল ধৰ, সমাজকৰ্মী সাগৰ দাস, প্ৰবীণ RSS নেতা নৰেশ্বৰ সন্দিকৈ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে সভাৰ অন্তত স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে সকলোকে নতুন বছৰ আৰু ভোগালী বিহুৰ ওলগ জনাই কয় যে বৰ্তমান সময়ত নিজকে নিৰোগী কৰি ৰখাৰ একমাত্ৰ উপায় হৈছে যোগাভ্যাস। গতিকে সকলোৱে যোগৰ প্ৰতি আগ্ৰহী হৈ আগবাঢ়ি আহিব লাগে। হাওড়াঘাটৰ লগতে গোটেই কাৰ্বি আংলং ৰাইজৰ হাওড়াঘাট সমষ্টি হৈ মানে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু আজি ইয়াত অতি আনন্দৰ কথা যে আমাৰ হেল্থ মিনিষ্টাৰে উদ্ঘাটন কৰাৰ পিছত আমিও আজি হাওড়াঘাট সমষ্টিত মানে আমাৰ যোগা কেন্দ্ৰ আমি আৰম্ভ কৰিছোঁ। আৰু এই যোগা কেন্দ্ৰটোৱে মানে স্বাস্থ্য জগতত বহুত উন্নতি আনিব আৰু ৰোগীসকলে এটা নিজকে মানে স্বাস্থ্য উন্নতি কৰিব এটা নতুন এটা ৰাস্তা পাব। সেয়ে মই সকলো যিমান হেল্থ লগত জড়িত হোৱা আশা কৰ্মী, ANM, GNM, ডক্টৰ সকলোকে মই অনুৰোধ কৰিম যাতে যেন এই মেছেজটো আমাৰ ৰোগীসকললৈকে লৈ যায়। আৰু মই সমূহ ৰাইজকো মই অনুৰোধ কৰিছোঁ যেন সবেই যোগা কেন্দ্ৰলৈ গৈ স্বাস্থ্য উন্নতি। আনহাতে এই যোগ কেন্দ্ৰৰ সম্পূৰ্ণ সুবিধা 2-3 দিনৰ ভিতৰত ৰাজ্যৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি হাওড়াঘাট স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাক্তৰ লংকি টকবিয়ে সদৰি কৰে। PSCত আমাৰ যোগা চেণ্টাৰ ইনাগুৰেশ্যন কৰা হৈছে। আমাৰ চিফ গেষ্ট হৈছে আমাৰ অনাৰেবল MLA জয়ৰাম ইংলেং ছাৰ, আৰু আমাৰ যি এই ইনাগুৰেল ফাংচনৰ চেয়াৰপাৰ্চন হৈছে আমাৰ অনাৰেবল EM হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। আৰু আমাৰ ইয়াত আজি প্ৰগ্ৰামত আমাৰ ছিনিয়ৰ চিটিজেনসকলে উপস্থিত হৈছে হাওড়াঘাট এৰিয়াৰ, আৰু বিভিন্ন ছাব চেণ্টাৰ আমাৰ ANM বাইদেউসকল, আশা ছুপাৰভাইজাৰ। লক্ষণীয় যে এই নতুনকৈ মুকলি কৰা ব্লক পৰ্যায়ৰ যোগ কেন্দ্ৰটিয়ে যে অনাগত সময়ত বৃহত্তৰ অঞ্চলটিৰ বৃহৎ সংখ্যক জনগণক উপকৃত কৰিব সেয়া নিশ্চিত। হাওড়াঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। চলিত জানুৱাৰী মাহটো পাৰ হলে আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহ অৰ্থাৎ কাৰ্বি ভাষাত ঠাং ঠাং। এই ঠাং ঠাং মাহটো কাৰ্বিসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ মাহ, কাৰণ এই মাহক কাৰ্বিসকলে বছৰৰ আৰম্ভণি মাহ বুলি ধৰা হয়। ঠাং ঠাঙতে কাৰ্বিসকলৰ বিশ্বাস মতে নতুন বছৰ আৰম্ভ হয়, আৰু সেই ঠাং ঠাঙৰ পহিলা দিনটোত উলহ মালহেৰে আৰু আনুষ্ঠানিকভাৱে উদযাপন কৰিবৰ বাবে বৰমন্ত্ৰী ৰাইজে এতিয়াৰ পৰাই আৰম্ভ কৰিছে প্ৰস্তুতি। আগন্তুক ফেব্ৰুৱাৰী অৰ্থাৎ কাৰ্বি নতুন বৰ্ষৰ পহিলা মাহৰ পহিলা দিনটোত উলহ মালহেৰে উদযাপনৰ বাবে বৰমন্ত্ৰী অঞ্চলৰ ৰাইজে এতিয়াৰ পৰাই আৰম্ভ কৰিছে ভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতি। এই প্ৰস্তুতিৰ অংশ হিচাপে বুধবাৰে বৰমন্ত্ৰী LP স্কুলৰ খেলপথাৰত এখন বিশেষ সভা অনুষ্ঠিত কৰে। চৰকাৰী গাঁওবুঢ়া বৰসিং বেৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু বিশেষ সমাজসেৱক ছাৰ এড হানছেৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত আগন্তুক কাৰ্বি নতুন বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পহিলা দিনটোত আনন্দ উৎসাহেৰে আনুষ্ঠানিকভাৱে পালন কৰিবৰ বাবে আজিৰ এই বিশেষ সভাখনত এখন আদৰণি সমিতি গঠন কৰে। নৱগঠিত আদৰণি সমিতিখনত বাৰিম ইংটিক সভাপতি, হৰেণ ইংটিক সম্পাদক হিচাপে লৈ কেইবাগৰাকী সদস্যৰ অন্তৰ্ভুক্তি কৰা হয়। উল্লেখ্য, অহা 7 জানুৱাৰীত এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰাৰ বাবে এইখন সভাতে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Holy Child Academy, Lurulangsong, Difu Karbi Anglong.
New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin's showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Orledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। মানুহ স্বভাৱতে সৌন্দৰ্যপ্ৰিয়, য'ত সৌন্দৰ্যৰ সম্ভাৰে হাত বাউল দি মাতে তালৈ মানুহ নহাকৈ থাকিব নোৱাৰে। সেয়া দুৰ্গম অৰণ্যই হওক নতুবা দুৰ্গম পৰ্বত, সৌন্দৰ্যপ্ৰিয় মানুহ লালায়িত হৈ তালৈ যিকোনো প্ৰকাৰে আহিবই সৌন্দৰ্যক নিচে কাষৰে চাবলৈ। ডকমকাৰ পৰা কিছু ভিতৰুৱা আৰু কিছু দুৰ্গম অঞ্চলত অৱস্থিত প্ৰকৃতিৰ সুবিশাল এনে মনোমোহা সৌন্দৰ্যক নিচেই কাষত চোৱাৰ লগতে খৰচোতা পানীৰ চিটিকণিক স্পৰ্শ কৰাৰ আগ্ৰহেৰে প্ৰতি বছৰে হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী তথা বনভোজৰ দল আগমন হয় পাকলাংচ তথা ভেলুঘাট জলপ্ৰপাতলৈ। চাহ আহক ৰবীন বেৰ এই প্ৰতিবেদন। অসমৰ ভিতৰত আজিৰ তাৰিখলৈকে আটাইতকৈ সুন্দৰ জলপ্ৰপাতৰ ভিতৰত এই পাকলংকাম অৰ্থাৎ ভেলুঘাটেই শ্ৰেষ্ঠ। ব্যাহিকভাৱে কিছু দুৰ্গম যেন লগা এই বনভোজস্থলীলৈ প্ৰতি বছৰে হাজাৰ প্ৰকৃতিপ্ৰেমী তথা বনভোজপ্ৰেমী দলৰে পথত বিৰি দি বাট নোপোৱা অৱস্থা হয়।
কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ মনোৰম বনভোজস্থলী তথা ৰাজ্যৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জলপ্ৰপাত ৰূপে পৰিগণিত প্ৰকৃতিৰ এই অফুৰন্ত সৌন্দৰ্যস্থলীলৈ এইবাৰ আকৌ আন বছৰতকৈ এইবাৰ অধিক বনভোজৰ দল তথা প্ৰকৃতিপ্ৰেমীৰ আগমন হৈছে বিশেষকৈ দূৰৰ পৰা অহা বনভোজৰ দলক আৰু অধিক আনন্দৰ লগতে আৰু অধিক কিবা যোগান দিয়াৰ প্ৰচেষ্টাত চাওক এয়া শাৰী শাৰীকৈ স্থানীয় মহিলাসকলে নিজৰ ঘৰত বৈ ওলোৱা ভিন্ন ৰঙৰ পোহ জাম ৰং আদিকে ধৰি হাবি অঞ্চলত নতুবা নিজৰ ঘৰৰ বাৰীত হোৱা শাক পাচলি জলকীয়া কোমোৰা ফুল ঝাৰু আদিৰ দোকান কৰিছে বাহিৰৰ পৰা অহা পৰ্যটকসকলে আহি কেৱল পাকলংকামৰ সৌন্দৰ্য সোধাকে উপভোগ কৰি বা বনভোজৰ আনন্দ উপভোগ কৰি ঘূৰি যোৱাই নহয় যাবৰ পৰত লগত নিব পৰাকৈ ঘৰৰ অত্যাৱশ্যকীয় এইসমূহ সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থাৰ পুৰা মাত্ৰাই কৰি ৰাখিছে এইবাৰ বনভোজপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমীৰ ভিৰ দেখি খুবেই উৎসাহিত পাকলংকাম পৰ্যটন উন্নয়ন কমিটিৰ বিষয়ববীয়াসকল কজলা বগা ডাৱৰেৰে পিয়াপি দিয়া আকাশৰ তলত ডাঠ কুঁৱলীৰ আবেষ্টনীত মহামায়া হাৱাং পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তৱৰ্তী এলেকাৰ ব্লক 2ত অৱস্থিত এই মনোমোহা আৰু দৃষ্টিনন্দন হাৱাং কিন্তু ৰজাঘৰৰ তথাকথিত কোটি কোটি উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱাৰ বাবে সকলোবোৰ সা সুবিধাৰ পৰা বঞ্চিত অতি দুৰ্গম অঞ্চল হিচাপে পৰিগণিত অথচ স্বপ্নময় এই হাৱাং আজিৰ তাৰিখলৈ কদৰ নাই কাৰোৰে অসীম সৌন্দৰ্যৰ আকাৰ লৈ হাৱাং হেহে সম্পূৰ্ণ নীৰৱ নিস্তব্ধ চাহ আহক আমাৰ বৈঠালাংশ সংবাদদাতা জাসন ইংহিৰ এই মনোমোহা প্ৰতিবেদন অসম তথা পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৰাজ্য মেঘালয়ৰ শিলঙৰ নিচেই কাষত অৱস্থিত এই মনোমোহা হাৱাং শিলঙৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অনাগত কেইদিনমানৰ ভিতৰত শিলঙৰ তাপমাত্ৰা 5 ডিগ্ৰী সেলসিয়াছ আৰু 16 পৰা 17 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত হ'ব মেঘালয়ৰ কোনো অঞ্চলকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অসম নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙত ঠাণ্ডাৰ প্ৰকোপ অতিমাত্ৰা হোৱাত তুষাৰপাত সদৃশ বৰষুণ হয় মেঘ আৰু ডাৱৰৰ লুকাভাকুৰ মাজত ফিৰফিৰিয়া চেঁচা বতাহেৰে কুঁৱলীৰ ডাঠ বগা আচ্ছাদনত হাৱাং এই সময়ত সপোন সুন্দৰী হৈছে প্ৰকৃতিৰ এনে ৰূপ উপভোগ কৰিবলৈ মানুহে কাশ্মীৰলৈ যায় উট্টিলৈ যায় টাৱাঙলৈ যায় আৰু বহু ধন খৰচ কৰি ছুইজাৰলেণ্ডলৈও যায় কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভূস্বৰ্গস্বৰূপ পিছপৰা পশ্চিম কাৰ্বি আংলঙৰ এই হাৱাঙলৈ স্বদেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ কাৰ্বি আংলং জিলা পৰিষদত বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰে একো পদক্ষেপ ল'ব নোৱাৰেনে গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠান সমাপ্তিৰ পিছত বহুতৰে মন যায় কিবা এটা কৰি মনটোক উৎফুল্লিত কৰাৰ যাক আজিৰ তাৰিখত কোৱা হয় চেঞ্জ শিক্ষক শিক্ষয়িত্ৰীসকলে 12 দিনৰ দীঘলীয়া কৰ্মশালা অনুষ্ঠানৰ অন্তত মন গ'ল চেঞ্জ অৰ্থাৎ পৰিৱৰ্তনৰ সদায়নো কিমান সিৰিয়াছ অৰ্থাৎ সাংঘাতিক গম্ভীৰ হৈ থাকিব নিজকে বেলেগ এটা পৰিৱেশত অলপ সময়ৰ বাবে আনন্দত ৰাখিবৰ বাবে অনুষ্ঠানৰ শেষত কৰিলে বলিউডি নৃত্যানুষ্ঠান শিক্ষক শিক্ষয়িত্ৰীসকলৰ নৃত্য নৈপুণতা দেখি আপুনি মই মানিবই লাগিব একোগৰাকী সাংঘাতিক সিৰিয়াছ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভিতৰত কি কলা নিপুণতা লুকাই আছে পিছে ক'ত চাও আহক এই প্ৰতিবেদন আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ